পাৰিব খুব ধুনীয়া এটা ঠাই নিমাতীৰ কাষতে মানে নিমাতী ঘাটৰ কাষতে আপোনালোকে আহিব পাৰিব খুব ধুনীয়া এটা ঠাই নতুনকৈ উলিয়াইছে দেখিছেনে ইমান ধুনীয়া ঠাই তেতিয়াহ'লে বলক এতিয়া ভিতৰলৈ যাওঁ ইয়াতে টিকেট কৰিব লাগিব এতিয়া আমি টিকেট কৰিলোঁ তাৰপিছত দেখুৱাই আছোঁ আৰু এটা আপোনালোকক বস্তু দেখুৱা আপোনালোকেতো কেইদিনমান আগত গম পাইছিলে নিমাতী ঘাটত যিটো মানে দুৰ্ঘটনা সংঘটিত হৈছিলে দুখন ফেৰীৰ মাজত সেই এখন ফেৰী ইয়াতে এতিয়াও থৈ দিয়া আছে এইখন চাওক এই ফেৰীখন মই ওচৰলৈ গৈ দেখুৱাই দিছোঁ এইখন চাওক এইখন ফেৰী আৰু যিখনক খুন্দিয়াইছিলে সেই ফেৰীখন যিখিনি জেগাত ঘটনাটো ঘটিছিলে সেইখিনিতে বন্দী হৈ আছে বালিৰ মাজত আৰু এইখন ইয়াতে থৈ দিয়া হৈছে এনেকৈ সঁচাকৈ নিমাতী ঘাটত এটা খুব দুখ লগা ঘটনা ঘটি গ'ল আৰু এটা সুখৰো খবৰ যে কি নিমাতী ঘাটতে যিহেতু এনেকুৱা এটা ধুনীয়া ঠাই আছে আমি ফুৰিবলৈ আহিবলৈ সেইকাৰণেও খুব ভাল লাগিছে আৰু সঁচা কথা ক'বলৈ গ'লে এই ফেৰীখন দেখি খুবেই দুখ লাগিছে সঁচাকৈ বহুত দুখ লাগিছে আৰু এই ঘটনাটো ঘটাৰ কেইদিনমানলৈকেতো মনটো বহুত বেয়া লাগি আছিলে মানে নিউজবোৰ পায়ো আছোঁ আৰু সঁচাকৈ খুবেই বেয়া লাগিছে অকল মোৰেই নহয় বাৰু আমাৰহে নহয় সকলোৰে বেয়া লাগিছিলে আৰু সঁচাকৈ দেখি কিবা দুখ কিবা ভয় কাৰণ গোটেই ঘটনাটো যিহেতু গোটেই ঘটনাটো দেখিছিলোঁৱে সেইকাৰণে গোটেই আচলতে ছবিখিনি গোটেই মানে চকুত আহি গৈছেগৈ সঁচাকৈ খুব বেয়া লাগিছে আচলতে ভবা নাছিলোঁ এইখন ইয়াত আছে বুলি যি কি হওক এতিয়া আপোনালোকক যিহেতু এইখন দেখুৱাবলৈ আহিছোঁ গতিকে দেখাই লওঁ আৰু এইটো চাওক এইটো এটা কটেজ বনাই আছে ইয়াতে দুটা বনাইছে সম্ভৱ আৰু এটা বনাব যিহেতু এইটো ৰেগডাল আছে চাৰিটা বনাব চাগে ইয়াত এটা দুটা তিনিটা আৰু চাৰিটা মই হয়তো আপোনালোকক ভালদৰে বুজাব পৰা নাই ইয়াতে থকা এজন দাদাক সুধিছোঁ মই এওঁলোক হ'ল ষ্টাফ আৰু এইগৰাকী ভণ্টি আৰু দাদাক সুধিছোঁ তেওঁলোকে আপোনালোকক বুজাই দিব আপোনালোকে ভালদৰে বুজি লওক আমাৰ ইয়াতে আপোনাৰ নাইট ষ্টে হয় আৰু ডিনাৰ কোৰ্চো হয় লাঞ্চ হয় চব হয় আৰু আপোনাৰ নিজৰ হেৰিয়ৰ মতে আহিলে পাৰি আৰু এনেকৈ আপোনাৰ হেৰিয়ৰ মতে বুকিং কৰিব বুকিং কৰিব লাগিব ন আৰু ইয়াতে হয় ন ষ্টেজ প্ৰগ্ৰেমটো ইয়াতে হয় প্ৰগ্ৰেম ৰাতি হয় চাগে ন ৰাতি হয় আপোনাৰ প্ৰগ্ৰেম কৰিবলৈ ডিনাৰ কোৰ্চ কৰোঁ বুলি ক'লে মানে আপুনি যেনেকৈ বিচাৰে যদি আপুনি বিচাৰে বোলে মই বিহুৰ হেৰি প্ৰগ্ৰেম চাওঁ ডিনাৰৰ কাৰণে ডিনাৰৰ হয় আমাৰ সেই পেকেট লাঞ্চ আছে মানে আপোনাৰ হেৰিটো হেৰি হয় কি বুলি কয় মানে কি আপুনি ধৰক এতিয়া আমাৰ বুকিং কৰিলে বোলে এটা পেকেট আমাৰ মানে হেৰি থাকে মানে পেকেজ এটা থাকে সেই পেকেজটো আপুনি বোলে মই এইটো পেকেজ লওঁ সেইটো নিজে চুজ কৰি ল'ব পাৰে ন পাৰ 100 বা 900 বা 800কৈ পৰে ঠিকে আছে তাতে বিহু প্ৰগ্ৰেম চব থাকিব ডিনাৰ চিনাৰ থাকে এনেই কেইটাৰ পৰা কেইটালৈকে থাকে আমাৰ মিনিমাম 10টা বজালৈকে থাকে আৰু ৰাতি 10টালৈকে ন আৰু ৰাতিপুৱা কেইটাত খোলে ৰাতিপুৱা খোলে ন আৰু দুপৰীয়া টাইমটো ইয়াত বেছি নহয় মানে ৰাতিপুৱা গধূলি ঠিক আছে বাৰু থেংক ইউ আৰু যিহেতু এতিয়া আমাৰ শাৰদীয় দুৰ্গা পূজা আহি আছে আপোনালোকে ইয়াত আহিব পাৰে খুব ধুনীয়া এটা ঠাই দেখিছেনে যোৰহাটবাসীটো ক'বই নালাগিব আপোনালোক আহিবই কাৰণ সঁচাকৈ বহুত ধুনীয়া ঠাই এটা আৰু কেইদিনমান পিছত চাগে আৰু বেছি উন্নত হ'ব কাৰণ কি তেওঁলোকে বনাই আছে এতিয়া তথাপি সঁচাকৈ কিমান ধুনীয়া ধুনীয়া বস্তু আপোনালোক দেখুৱাই আছোঁ আপোনালোকে চাই থাকক কামবোৰ লাহে লাহে কৰি আছে আৰু এয়া দেখিছেনে পৰ্দাবোৰ এতিয়ালৈকে লগোৱাই নাই এইবোৰ লগাব লাহে লাহে তেওঁলোকে
যিহেতু এইখন এতিয়ালৈকে অপেনিঙেই হোৱা নাই আৰু এইফালে চাওকচোন ইমান ধুনীয়া সঁচাকৈ দেই একেবাৰে সাগৰৰ পাৰত থকা নিচিনা লাগিছে আৰু চাওকচোন এইখিনি ইমান ধুনীয়া জেগা ইমান ধুনীয়াকৈ গছৰ মূৰা এটা কাটি থৈছে ইয়াতে এবাৰ বহিয়ে লওঁ যিহেতু আহিছোঁ এবাৰ বহিয়ে চাওঁ অঁ দেখিছেনে এবাৰ ইমান ধুনীয়াকৈ এইটো কাটি থৈছে আৰু সঁচাকৈ দেই ইমান ভাল লাগিছে পৰিৱেশটো নদীৰ পাৰত আৰু এই গছৰ মূৰাটো দেখিলে এইখন তুলত বহিবলৈ মন নাযাব আৰু এইজোপা গছতে চাওকচোন আচলতে এতিয়া লাইট দি থোৱা আছে এইখিনি মই যেতিয়া আন্ধাৰ হ'ব তেতিয়া মই দেখুৱাম বাৰু মই আন্ধাৰ হোৱালৈ ৰৈ দিম আপোনালোকৰ কাৰণে আৰু চাওকচোন ইমান ধুনীয়াকৈ সজাইছে আৰু এইখন আছে কাষতে স্কুটাৰ এবাৰ মই স্কুটাৰখনতে বহিয়ে দিওঁ আৰু অকণ চলায়ে দিওঁ নেকি এই গছজোপাৰ এই তাতে চাওক এইবোৰ কিবাকিবি বনাই আছে বাৰু আৰু এয়া চাওক বেক চাইডে মোক এটা ফটো ফ্ৰেম বনাই থৈ দিছে আৰু দুয়োকাষে দুটা পেৰট আছে আৰু এতিয়া মই তাত একপি ফটোকে উঠি লওঁগৈ আৰু এতিয়া মই লৈ যাম আপোনালোকক এইখন ৰেষ্টুৰেণ্টলৈ তেতিয়াহ'লে ব'লক মোৰ লগতে পৰ্যটকসকলে ইয়ালৈ আহি ইয়াৰ ভিতৰতে ৰেষ্টুৰেণ্টখনৰ ভিতৰতে মানে থকা খোৱাৰ সকলোবোৰ সুবিধা পাব যদি আপোনালোকে ইয়াত বুক কৰি লয় তেতিয়াহ'লেতো তেনেকুৱা কোনো কথাই নাই গোটেইখিনি আপোনালোকে ভিতৰতে পাই যাব আৰু লাঞ্চৰ কাৰণে তেওঁলোকে এই জাহাজখন নদীৰ মাজত যিখিনি বালিচৰ আছে তালৈকে লৈ যায় তাতে আপোনালোকে লাঞ্চ কৰিব পাৰে আৰু কিছু কিছু জেগালৈ তেওঁলোকে লৈ যাব যিটো আপোনালোকৰ পেকেজ থাকে সেই পেকেজৰ মতে তেওঁলোকে কামবোৰ আপোনালোকক কৰাই দিব এতিয়া বলক তেতিয়াহ'লে ভিতৰতনো কি কি আছে মই আপোনালোকক অকণমান দেখুৱাই দিওঁ ইয়ালৈ সি মুখৰ পৰা এটা শব্দই ওলাইছে ৱাও সঁচাকৈ চাওকচোন বাৰু এতিয়া বোলো সেই ৰুমকেইটালৈ আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ পেইণ্ট কৰি থৈছে সঁচাকৈ এনেকুৱা লগাই নাই যেন মই আমাৰ অসমত আছোঁগৈ বাহিৰৰ জেগাত অহাৰ নিচিনা লাগি গৈছে পৰিৱেশটো দেখি আৰু এইটো ৰুমটো চাওক এইটো হ'ল ছিংগল ৰুম ইয়াতে দুজন থাকিব পাৰে আৰু ইয়াতো চাওকচোন ইমান ধুনীয়াকৈ পেইণ্ট কৰি থৈছে অঁ এইফালে বাথৰুম আছে ন আৰু এইটো হ'ল বাথৰুম অঁ অঁ আৰু এতিয়া বোলো এইটো সঁচাকৈ বহুত ধুনীয়া ৰুম আৰু এই ৰুমটোত এখন চোফাও আছে বেডখনৰ লগতে আৰু বেডখন মেট্ৰেছখন মানে উঠাই থৈছে কাৰণ ইয়াতে অকণমান কাম চলি আছে আৰু সঁচাকৈ ক'বলৈ গ'লে প্ৰথমবাৰৰ বাবে মই এনেকৈ জাহাজৰ ভিতৰত এনেকুৱা ৰুমত সোমাইছোঁ সেইকাৰণে বহুত বেছি ভাল লাগিছে আপোনালোকক বুজাব নোৱাৰোঁ এতিয়া আপোনালোকক ইয়াৰ ৰেটবোৰ জনাই এইটো আপোনাৰ 4500 ডাবল বেড হয় অঁ 4500 আপোনাৰ তাৰ সেইটো হ'ল আপোনাৰ 3500 ছিংগল বেড সেইটো ছিংগল আছিলে এইটো 3500 আপোনাৰ চাৰিজনৰ ইয়াতে হেৰি কমপ্লিমেণ্টাৰী হয় আৰু ডিনাৰ আৰু হেৰি অঁ কমপ্লিমেণ্টাৰী চাৰিজনৰ হয় বাকী থাকোঁ বুলি ক'লে ছজন থাকিব পাৰে আৰু অঁ অঁ দুজনৰ এক্সট্ৰা হয় ডিনাৰ মানে ওৱান নাইটৰ দিনে খোলাকে
বহিছোৱে কিবা এটা খায়ে যাওঁ বেলেগ এতিয়া একো নাপাওঁ বাৰু কাৰণ আজি বোলে ভোজন নাই সেইকাৰণে এয়াই আছে আৰু কফি আছে কফি বনাব দিছোঁ আৰু এতিয়া কল্ড ড্ৰিংকলৈকে খাই লওঁ আৰু লগত কোন কোন আছে দেখুৱাই দিয়া এবাৰ এতিয়া সন্ধিয়াই হ'ল আৰু সন্ধিয়াৰ পৰা ৰাতি মানে ভিউটো কেনেকুৱা হয় আপোনালোকে মই সেইটো দেখুৱাই দিছোঁ চাই থাকক আৰু এতিয়া চাওকচোন সঁচাকৈ লাইটিঙত যে ইমান ভাল লাগিছে আৰু এইটো দেখিছেনে বাৰু এইটো মাছৰুম চেপত বনাইছে আৰু এই খুঁটাডাল পাতেৰে ধুনীয়াকৈ মেৰিয়াই থৈছে আৰু ইয়াতে বহি আপোনালোকে ডিনাৰ লাঞ্চ কৰিব পাৰে আৰু এইফালে এইটো আছে নদীৰ একেবাৰে কাষতে ধুনীয়াকৈ একেবাৰে সাগৰৰ যেন মানে ভাবি ল'ব পাৰে আপোনাৰ সাগৰৰ পাৰত থকা নিচিনা মোৰতো এনেকুৱা লগাই নাই মই যেন নিমাতীত আছোঁ নদীৰ কাষত মোৰতো এনেকুৱা লাগিছিল সাগৰৰ পাৰতহে আছোঁ আৰু চাওকচোন সঁচাকৈ ইমান ধুনীয়া লাগিছে ইয়াতে আপোনালোকে যিখিনি ইয়াত চকী টেবুলবোৰ আছে ইয়াতে আপোনালোকে ইয়াতো লাঞ্চ ডিনাৰ কৰিব পাৰে ইয়াতে কৰে বা ৰেষ্টুৰেণ্টৰ ভিতৰত কৰে আপোনালোকৰ নিজৰ ইচ্ছা